বন্ধুসকল নমস্কাৰ। আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছে নেকি যে কিবা এটা কাম আপুনি কৰিব বিচৰা নাই কিন্তু কোনোবা আপনজনৰ মন ৰাখিবলৈ আপুনি বাধ্য হৈছে? যদি আপুনি নহয় বুলি কয় তেনেহলে আপোনাক তেওঁলোকে দোষী বুলি অনুভৱ কৰা আৰু কয় যে তুমি মোক ভাল পালে তুমি এনেকুৱা নকৰিলেহেঁতেন, তেনেহলে আপুনি সাৱধান হ'ব লাগিব। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আৱেগিক ব্লেকমেইলিং কি, ইয়াৰ লক্ষণবোৰ চিনি পাবলৈ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নিজৰ আত্মসন্মান কেনেকৈ ৰক্ষা কৰিম। মনোবিজ্ঞান ডক্টৰ সুজন ফৰ্ডৰ মতে আৱেগিক ব্লেকমেইলিং ফৰ্ক বুলি কোৱা হয় আৰু এই ফৰ্কৰ এটাকৈ মিনিং বুজাই দিছে যে ফৰ্ক মানে ফেয়াৰ, এইটো এফেক্ট ভয় বুজাই, আৰু ও মানে অবিলাইজেশ্যন যাক কোৱা হৈছে দায়বদ্ধতা, আৰু জি মানে গিল্ট মানে অপৰাধবোধ। যেতিয়া আপোনাৰ কোনোবা আপন মানুহে সেয়া সঙ্গী, পিতৃ মাতৃ, বন্ধু বান্ধৱী হ'ব পাৰে, আপোনাৰ এই তিনটা দুৰ্বলতাক ব্যৱহাৰ কৰি নিজৰ কাম আদায় কৰে আৰু সেইবিলাকক অনুযায়ী তাকেই আৱেগিক ব্লেকমেইলিং বুলি কোৱা হয়। ইয়াৰ প্ৰথমটো লক্ষণ হল ভাবুকি। তুমি যদি মোৰ কথা নুশুনা তেনেহলে মই ঘৰৰ পৰা গুচি যাম, নাইবা মই নিজৰ কিবা এটা ক্ষতি কৰি পেলাম। এই যে কৈছে ইয়াৰ অৰ্থ হল তেওঁলোকৰ মৰম অৰ্থমূলক আৰু মনতাৰ শাস্তি সম্পৰ্কে যদি আমি কবলৈ যাওঁ, আমি তেওঁলোকৰ কথা নামানিলে তেওঁলোকে আমাৰ লগত বা আপোনাৰ লগত কথা পতা বন্ধ কৰি দিয়ে। এই যে মৌনতা, তোমালোকে শাস্তি দিব বিচাৰে যাতে আপুনি অব্যাহত তাৰ ওচৰত হাৰ মানি তেওঁলোকৰ ওচৰত ক্ষমা খুজিবলৈ যায় আৰু তেওঁলোকে আপোনাক দোষী সজাই তেওঁলোকে কব পাৰে মই তোমাৰ কাৰণে ইমান ত্যাগ কৰিলো আৰু তুমি মোৰ কাৰণে এইখিনি কৰিব নোৱাৰা। এই যে কথা কেইটা কি গল, তোমালোকে আপোনাৰ অতীতৰ ভুলবোৰ ব্যৱহাৰ কৰি আপোনাক মানসিকভাৱে সৰু কৰি পেলায়। এই যে ব্লেকমেইলিং, এই ব্লেকমেইলিং এর ফলত আপুনি লাহে লাহে নিজৰ ওপৰত বিশ্বাস হেৰুৱায় আৰু আপুনি চাপত থাকে। ইয়াৰ ফলত আপুনি নিজৰ সিদ্ধান্ত লবলৈ ভয় খায় আৰু আপুনি পাহৰি যায় যে আপোনাৰো নিজৰ এটা সত্তা আছে বা বিশ্বাস আছে জীৱনত। যেতিয়া কোনোবাই আপোনাক ব্লেকমেইলিং কৰে লগে লগে তাৰ উত্তৰ দিব নালাগে, কওক যে মই এই বিষয়ত অলপ ভাবিব লাগিব আৰু তোমাক মই পিছত কম। নহলে স্পষ্টভাৱে কৈ দিয়ক আপুনি তুমি মোক ভাল পোৱাৰ বাবে মই এই কামটো কৰিব লাগিব বুলি কোনো কথাই নাই। আৰু তেওঁলোকক গালি বাৰৰ পৰিৱৰ্তে কওক যেতিয়া তুমি মোক এনেকৈ কোৱা তেতিয়া মোৰ দুখ লাগে। ইয়াৰ ফলত যদি আপুনি পৰিস্থিতি অসহ্যকৰ হৈ পৰে বা হৈছে তেনেহলে বিশেষজ্ঞ বা কাউন্সিলৰৰ সহায় লওক। মনত ৰাখিব, মনে মনে থকাটো সমাধানৰ একমাত্ৰ উদ্দেশ্য নহয়। প্ৰেমৰ নামত আপোনাক কোনোবাই মানসিক শান্তি কাঢ়ি ল'ব নোৱাৰে। আপুনি সন্মানৰ যোগ্য। যদি এই ভিডিঅ'টোৱে আপোনাক অলপ হলেও সহায় কৰিছে তেনেহলে ইয়াক আপোনাৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ লগত এনে কিবা ঘটিছে নেকি কমেন্টত জনাওক আপোনাৰ মতামত, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব ৰাখিবলৈ কৰিব।